হৈছোঁ মৰাণ বাল্য বিকাশ বিদ্যালয়ত আৰু আমাৰ লগত আছে ইয়াৰে প্ৰিন্সিপাল ছাৰ। তেওঁৰ নাম হৈছে স্বপন কুমাৰ চেতিয়া আৰু আজি মই মৌচুমী বৰা আৰু এওঁ হৈছে অনন্ত ৰাজখোৱা। আমাক এটা ইনভিটেশ্যন দিয়া হৈছিলে ইয়াত য়োগা শিকাবৰ বাবে সকলোবোৰ অংকুৰৰ পৰা ক্লাছ 10লৈকে যিমান ষ্টুডেণ্টছ আছে তেওঁলোকে। আৰু এই পৰিৱেশ স্কুলৰ পৰিৱেশটো চাই আমি যথেষ্টই খুব সুখী হৈছোঁ, কাৰণ এই স্কুলখনে এনেকুৱা এটা স্থানত আছে যাৰ পৰিৱেশ সম্পূৰ্ণৰূপে অৰ্গেনিক। মই ক'ব বিচাৰোঁ যে সম্পূৰ্ণৰূপে বতাহ বায়ু আহি থকা খোলা পৰিৱেশ আৰু ছাৰৰ প্ৰচেষ্টাতে এই গোটেই স্কুলখন চলি আছে। তেওঁ নিজাববীয়াকৈ গোটেই স্কুলখনৰ দায়িত্ব লৈছে আৰু যিমান ল'ৰা ছোৱালী দেখিলোঁ, যিমান ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ যি ব্যৱহাৰ পাতি আৰু তেওঁলোকৰ যি শিক্ষা, সেই দেখি সঁচাই মই বহুত আচৰিত যদিহে মই কম্পেয়াৰ কৰোঁ অসমৰ বাকী স্কুলবোৰৰ লগত। আৰু মই ছাৰৰ পৰা দুআষাৰমান শুনিবলৈ বিচাৰিছোঁ যে স্কুলখনৰ তেওঁৰ উদ্দেশ্য কি আৰু তেওঁ কি হিচাপে এই ছাত্ৰ ছাত্ৰীসকলক কি উদ্দেশ্য ৰাখি আগবঢ়াব বিচাৰিছে। ছাৰে যদি দুআষাৰ কয় বৰ ভাল লাগিব। আমাৰ এই বাল্য বিকাশ বিদ্যালয়খন 2013 চনত স্থাপন কৰা হৈছে। এতিয়া 6 বছৰ ধৰি আছে। আজি অংকুৰৰ পৰা 10ম শ্ৰেণীলৈকে 12টা শ্ৰেণী আছে। 350জন ছাত্ৰ ছাত্ৰী কৰি আছে বৰ্তমান। এখন অসমীয়া মাধ্যমৰ এখন বিদ্যালয়, গোটেই পাঠ্যক্ৰম জাতীয় বিদ্যালয়ৰ আৰ্হিত হৈছে আৰু অন্যান্য কিছুমান কিতাপো ইয়াত সংযোগ কৰা হৈছে। তথাপি আমি বিদ্যালয়ৰ আন্তঃগাঁথনি সম্পৰ্কত কিছু কাম আগবাঢ়িছে যদিও বহু কাম কৰিব লগা আছে। কিন্তু আমি অনুভৱ কৰিছোঁ যে আমাৰ অসমৰ বৌদ্ধিক জগতৰ লগত আমাৰ চিন্তা চেতনা যাতে এটা আত্মিক সম্পৰ্ক স্থাপন হয়, আমাৰ নতুন প্ৰজন্মই যাতে নিজৰ সমাজ জীৱনৰ লগত ভালকৈ পৰিচিত হৈ ডাঙৰ দীঘল হয় আৰু নৈতিকভাৱে বা চাৰিত্ৰিকভাৱে তেওঁলোকে যাতে বলিষ্ঠ হৈ এটা মোৰ প্ৰথম কথা। আৰু প্ৰতিযোগিতামূলক বিশ্বত তেওঁলোকৰ যিখিনি বিজ্ঞান মনস্কতা হওক, লক্ষ্যৰ একমুখিতা হওক বা সাংস্কৃতিকভাৱে তেওঁলোকে বিভিন্ন ক্ষেত্ৰখনত বিয়পি যাব। কিন্তু যিটো আমাৰ ঠাই শিপা, জন্ম ঠাইডোখৰৰ প্ৰতি যাতে আন্তৰিক তেওঁলোকৰ শ্ৰদ্ধা থাকে, নিজৰ সমাজ জীৱন যাৰ বায়ু পানী সেৱন কৰি তেওঁলোক ডাঙৰ দীঘল হৈছে, ডাঙৰক যাতে শ্ৰদ্ধা কৰিবলৈ শিকে, সৰুক মৰম কৰিবলৈ শিকিব লাগে আৰু পূৰ্বপুৰুষৰ দিহা পৰামৰ্শ মতে তেওঁলোকে যাতে নিজৰ মানসিক জগতখনক আগবঢ়াই লৈ যায়, সেই কথাটো মই বিশেষভাৱে প্ৰাধান্য দিছোঁ। আৰু চাকৰিমুখী জীৱনতকৈ যাতে স্বাৱলম্বী এটা জীৱনৰ তেওঁলোক গৰাকী হয়, সেই কথাটো মই এটা সৰুকালৰ পৰা যিটো ডাঙৰ হ'বৰ কাৰণে যত্ন কৰিছোঁ। আৰু নিজে চাকৰি কৰি ডাঙৰ দীঘল হ'ব, তেওঁলোকে চাকৰি কৰি নিজক পোহপাল দিব, পৰিয়ালক খুৱাব। তাৰ লগতে যদি আন কাৰোবাৰ কেনেবাকৈ ভাত মুকলি কৰি দিবৰ কাৰণে তেওঁলোকে নিজক চিন্তা কৰে, তেতিয়াহ'লে মই নিজৰ তেওঁলোকৰ শিক্ষক হিচাপে মই সন্তুষ্টি লাভ কৰিম বুলি এটা আশা আছে। আৰু বাকী স্কুলখনত কিছুমান সুকীয়া কথা সংযোজন কৰা হৈছে। এইটো আমি প্ৰায় মৰাণৰ বৃহত্তৰ মৰাণক কেন্দ্ৰ কৰি প্ৰায় 1000খনমান গাঁৱৰ বৌদ্ধিক যিখিনি কৰ্ম, সাহিত্যিক কৰ্ম ইয়াত সংৰক্ষণ কৰিবৰ কাৰণে এটা ক্ষেত্ৰ বুলি সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াতে এতিয়ালৈকে 4000মান কিতাপ হৈছে। তাত 3টা দফাত হৈছে। এইটো ব্যক্তিগত লেখকৰ কিতাপ, স্মৃতিগ্ৰন্থবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ আৰু আদ্য শ্ৰাদ্ধৰ দিনা প্ৰকাশিত বিভিন্ন লোকৰ জীৱনভিত্তিক যিবিলাক স্মৃতিগ্ৰন্থ। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক শিক্ষাৰ কাৰণে এটা সুকীয়া ভৌতিক পৰিৱেশৰ যিহেতু দৰকাৰ, কিছুমান গম্ভীৰ পৰিৱেশৰ চিন্তা কৰি এটা নীতিশালা বুলি এটা নতুনকৈ সংযোজন কৰা হৈছে। আৰ্হিটো নামঘৰৰ নিচিনা হ'লেও কিন্তু কোনো ধৰ্মকেন্দ্ৰিক আলোচনাৰ প্ৰাধান্যতা ঠিক নাপাব। কিন্তু আধ্যাত্মিক চিন্তা চৰ্চাৰ কাৰণে আৰু নীতিগত যিখিনি আমাৰ গীতা, ভাগৱত, প্ৰয়োজন হ'লে ইলিয়াড, ওডিচি, বাইবেল বা কোৰাণ শ্বৰীফ, গ্ৰন্থ চাহেব, গোটেই কিতাপবিলাকৰ বিষয়ে ইয়াত আলোচনা চৰ্চা হ'ব। বিশ্ব সাহিত্যৰ বিভিন্ন কিতাপ পত্ৰৰ বিষয়ে তেওঁলোকে নিজৰ অভিজ্ঞতা অৰ্জন কৰিবৰ কাৰণে যিখিনি আমি পৰিকাঠামো দিব লাগে, নীতিশালাতে চৰ্চা কৰোঁ। বাকী নন্দনতাত্ত্বিক জগতখনত যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা আছে, চিত্ৰাংকন হওক বা সংগীতে হওক, নৃত্য হওক, গোটেইখিনি আমি আগবঢ়াবৰ কাৰণে ছাত্ৰ ছাত্ৰী শিকাবৰ কাৰণে ইয়াত শিক্ষক নিয়োজন কৰিছোঁ।
আৰু কৃষিভিত্তিক কিছুমান কাম কাজত লোৱা হৈছে খুব সোনকালে আমি এখন B3 বটানিকেল পাৰ্ক বুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলে গছপুলি সংৰক্ষণ কৰিবৰ কাৰণে শিকাবলৈ হয় 3.5 বিঘা মাটি আমি এইটো তাতে সংৰক্ষণ কৰিব বিচাৰিছোঁ। অলপ যদি আপুনি পাৰে আপোনাৰ স্কুলখনৰ এই যিটো স্থানত আমি উপস্থিত আছোঁ এতিয়া এয়া হৈছে লাইব্ৰেৰী তো গ্ৰন্থক্ষেত্ৰৰ মানে এটা অংশ যিটো আমি পিছলৈ আমি চৰকাৰে মৰাণ সমষ্টিৰ বিধায়কসকলৰ গগৈদেৱে এইটো আমাক 2 লাখ টকা এটা অনুদান দিছিল, কিন্তু আমি এতিয়া পিছলৈ আকৌ পাৰ্মানেণ্টলি বেলেগ ঠাইলৈ নিম ইতিমধ্যে আধাৰশিলা হৈছে। বাকী আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সাংস্কৃতিক সামাজিক উত্তৰণৰ কাৰণে যিকেইটা মঞ্চৰ দৰকাৰ সেইটো আমাৰ নীতিশালাত ইতিমধ্যে সংযোজিত হৈছে। বাকী আপোনালোক আহিছে এতিয়া য়োগাৰ সাধনাৰ কাৰণে এইখিনি আমাৰ জীৱনৰ বহুত অত্যাৱশ্যকীয় বস্তু, তেওঁলোকৰ শাৰীৰিক মানসিক উত্তৰণৰ কাৰণে এটা আধাৰ হ'ব। আমি আপোনালোকক লগ পাই খুব মানে সন্তুষ্টি প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বোধ কৰোঁ এইখিনি আমাৰ জাতীয় জীৱনটো সুৰক্ষিত কৰাত অলপ সহায় কৰিব বুলি মই ভাবিছোঁ। বহুত ভাল লাগিলে আপোনাৰ স্কুলখনৰ পৰিৱেশ চাই। আপোনালোকে চাগে দেখাও পাইছে স্কুলখনৰ সম্পূৰ্ণ পৰিৱেশ। এয়া হৈছে ক্লাছৰুম। আমাৰ চাব পাৰে এইফালে আমি লাহে লাহে এতিয়া আমি কোনফালে গৈ আছোঁ? আমি সৰু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি শ্ৰেণীকোঠা আছে সেইফালে আমি এতিয়া গৈছোঁ। এনেই আমাৰ বিদ্যালয়ৰ নিজা মাটি 6.5 বিঘা মাটি আছে। এতিয়া 2 বিঘা এখন বটানিকেল পাৰ্ক হ'ব আমাৰ বিদ্যালয়ৰ এৰিয়াটোৱেই, সেইটো আপোনাৰ আছে অলপ দূৰতে। এইফালে বটানিকেল পাৰ্কখন অলপ হ'ব। আপোনালোকে দেখা পাইছে যোনফালে এটা পোষ্ট আছে তাতে উদ্দেশ্য ৰাখিছে এখন বটানিকেল পাৰ্ক কৰা আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে তাত গছপুলি ৰুব। তাৰ ভৱিষ্যতটো আপোনালোকে কি ভাবিছে? আমি ভাবিছোঁ যে ইয়াতে অৰ্গেনিক আমাৰ কিছুমান কাম কৰিব পৰা যাব। খাদ্য হোষ্টেলত যেতিয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক অকণমান আমি কোনো পেষ্টিচাইড নিদিয়াকৈ যদি খাদ্য সম্ভাৰ দিব পাৰোঁ সেইখিনি তেওঁলোকৰ স্বাস্থ্য যত্নত সহায় কৰিব। আৰু মীন পালনৰ কাৰণেও এটা পুখুৰী অলৰেডি ঠিক কৰা হৈছে। পুখুৰীটো সন্মুখতে আছে এইটো। আৰু আমি এটা নিজে ক'বলৈ খুব ভাল লগা বিষয় হৈছে যে এইটো প্ৰাকৃতিকভাৱে আমি কিছু এটা নিৰিবিলি পৰিৱেশত ডাঙৰ দীঘল হ'ব পৰা এটা আধাৰ আছে। আৰু শেহতীয়াকৈ আমাৰ পক্ষীকুলৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবিলাকক বা শিক্ষাৰ্থীবিলাকক আমি সহানুভূতিশীল কৰিবৰ কাৰণে এটা পক্ষী নিলয় বুলি এটা আমি ঘৰ সাজিছোঁ। তাতে চৰাই চিৰিকটিবিলাকক ৰ'বৰ কাৰণে জিৰাবৰ কাৰণে আৰু খাদ্য সম্ভাৰ তাত থাকিব। মানুহৰ যন্ত্ৰণাৰ পৰা তেওঁলোক কিছু আছুতীয়াকৈ থাকি প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে জিৰাবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। সেইটো আপোনালোকে দেখা পাইছে পক্ষী নিলয় আৰু তাৰ তলতেই এয়া আপুনি পুখুৰীৰ কাৰণে ব্যৱস্থা কৰিছে। এয়া হৈছে তেওঁৰ প্লান ভৱিষ্যতৰ আৰু এতিয়ালৈকে যিমানখিনি আপুনি কৰিছে মোৰ খুব সম্ভৱ এয়া আপোনাৰ নিজৰ প্ৰচেষ্টাতে চলিছে, কিন্তু বহু শুভাকাংক্ষী আৰু অভিভাৱকসকলে যথেষ্ট সহায় সহযোগ আগবঢ়াইছে। ইয়াতে আমি যোৱা 24 ফেব্ৰুৱাৰীৰ দিনাখন এটা মাতৃসকলৰ প্ৰতি শ্ৰদ্ধা দেখুৱাবৰ কাৰণে আমি 5ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে আমি ছাত্ৰ ছাত্ৰীসকলক নিজৰ মাকৰ চৰণ ধুৱাবৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছিলোঁ। এইটো আপোনালোক ভিডিঅ' মই দিম বাৰু, নিউজত প্ৰকাশ কৰিছে, নিউজ লাইভত কেইবাটাও দিন। গতিকে এইটো ভাবিছোঁ যে আমি সাম্প্ৰতিক সময়ত এটা বৰ স্পৰ্শকাতৰ প্ৰশ্ন যে পিতৃ মাতৃক বৃদ্ধ অৱস্থাত বিভিন্ন ঠাইত বহু মানুহে এটা অভাৱনীয় পৰিস্থিতিৰ মুখামুখি কৰিছে, কিন্তু আধাৰ স্বৰূপে শৈশৱ অৱস্থাতে যদি মাতৃ পিতৃৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাশীল হ'বৰ কাৰণে এটা ভেটি পায়, মই সেইকাৰণে তেওঁলোকক জন্মদাত্ৰী আইক এদিনৰ কাৰণে হ'লেও চৰণ ধোৱাৰ এটা ব্যৱস্থা কৰিছিলোঁ। আৰু এইটো আমি যথেষ্ট ৰাইজৰ পৰা সদৰ্থক সঁহাৰি লাভ কৰিলোঁ আৰু তেওঁলোকে গ্ৰহণযোগ্যতা আমাক প্ৰদৰ্শন কৰিলে। আপোনাৰ যি চিন্তাধাৰাৰ বিচাৰ আশা কৰিছোঁ আপুনি সদায় এনেকৈ আগলৈ আৰু যাতে আগবাঢ়ে আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ তেওঁলোকে গোটেই
ঠাইখন দেখি পালে আৰু তেওঁ যিখিনি অকলেই প্ৰচেষ্টা কৰিলে ওচৰ চুবুৰীয়াৰ অলপ সঁহাৰি পায় সেইখিনি বহুতেই মানে ক'বলৈ গ'লে এপ্ৰিচিয়েবল মানে বহুত প্ৰশংসনীয় আৰু আমি আশা কৰিছোঁ ছাৰে যাতে আৰু নতুন কিবা কিবি অসমলৈ প্ৰচেষ্টা চলাই আনে আমিও যাতে ভৱিষ্যতত চাবলৈ পাওঁ আৰু আমিও বহুত ধন্যবাদ জনালোঁ আজি আমাক এই ইমান ভাল এটা ঠাইলৈ আমাক মাতিলে য়োগা শিকাবলৈ আমিও খুব গৌৰৱ অনুভৱ কৰিছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীক য়োগা শিকাবলৈ পাই সেই সিমানেকৈ আমি আজি সমাপ্ত কৰিছোঁ ধন্যবাদ ধন্যবাদ আমি আপোনালোকৰ